নমস্কাৰ বন্ধুসকল, মই প্ৰিয়ংকা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আহাৰলৈ। আজি আপোনালোকৰ ওচৰত মই বনোৱা একো লৈ অহা নাই। আজি মই আপোনালোকৰ আগত কেইটামান জানিবলগীয়া কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ঘৰৰ মহিলাই কি কাম নকৰিব, আহকচোন জানো কোনকেইটা কাম নকৰিলে ঘৰখন শান্তিময় আৰু সুখ শান্তিৰে ভৰি পৰিব। প্ৰথম কাম, সূৰ্য উদয় হোৱাৰ পাছত আপোনালোকৰ যদি কোনোবাই দৈ বিচাৰে নিদিব। এনেকুৱা কৰিলে সেইখন ঘৰৰ লক্ষ্মী বাহিৰলৈ ওলাই যায়। ৰাতি শোৱাৰ আগত পাকঘৰটো চাফা কৰিহে শুব। এনেকুৱা কৰিলে ঘৰখনত বৈভৱ আৰু লক্ষ্মী দুয়োটাই প্ৰাপ্তি হয়। দ্বিতীয় কাম, ৰাতি শোৱাৰ আগত বাচন চাফা কৰি শুব। লেতেৰা বাচন পাকঘৰত গোটেই ৰাতি পৰি থাকিলে অশান্তি আৰু বেমাৰক মতাৰ দৰে হয়। ৰাতি এৰা বাচনবোৰ নোধোৱাকৈ শুলে ঘৰখনলৈ লক্ষ্মীও আহিব নোৱাৰে। সেইকাৰণে শোৱাৰ আগত যিমানবোৰ লেতেৰা বাচন আছে সকলোবোৰ ধুইহে শুব। তৃতীয় কাম, আজিকালি মহিলাবোৰে কাম কৰা মানুহৰ হাতোৱাই সকলোবোৰ কাম কৰোৱায়। আপোনালোকৰ মাজত কোনোবাই যদি এনেকুৱা কৰে, কামবোৰ নিজেই কৰিব চেষ্টা কৰিব। চতুৰ্থ কাম, চুলি মেলি কেতিয়াও শুব নালাগে। ৰাতি শুওঁতে বহুতো মহিলাই সাধাৰণতে চুলি মেলিয়ে শুৱে। এনেকুৱা কৰিলে ঘৰখনলৈ নিগেটিভ এনাৰ্জিবোৰ আমন্ত্ৰণ কৰাৰ দৰে হয়। সেইকাৰণে আপোনালোকক কওঁ যে চুলি মেলি ৰাতি নুশুব। চতুৰ্থ কাম, বাঢ়নী বা ঝাৰু থোৱাৰ সঠিক দিশ। বাঢ়নীবোৰ দক্ষিণ দিশত থ'ব লাগে। এনেকুৱা কৰিলে ধনলক্ষ্মীৰ ভাণ্ডাৰ হৈ পৰে বুলি আজু আইতাহঁতে কয়। ৰাতি শোৱাৰ আগত সকলোবোৰ ৰুমতে অলপ নিমখ থৈ দিব বা ক'লা নিমখ থৈ দিব এখন পেপাৰৰ ওপৰত। ৰাতিপুৱা কাৰো লগতে কথা নপতাকৈ গোটেই নিমখখিনি একেলগ কৰি এটা লেতেৰা নলা বা পুখুৰীত পেলাই দিব। এনেকুৱা কৰিলে ঘৰখনৰ সকলো নিগেটিভ এনাৰ্জি বাহিৰলৈ ওলাই যায় আৰু কোনোবাই যদি যাদু বা ক'লা যাদু এইবোৰ কৰিছে সেইবোৰো নাইকিয়া হৈ যাব। পানী সদায় লগত লৈ শুব, আঁতৰত নাৰাখিব। পানী আঁতৰত ৰাখিলে লক্ষ্মী অসন্তুষ্ট হয়। মই যিকেইটা কামৰ বিষয়ে ক'লোঁ মানি চলিব, ঘৰখনলৈ অশান্তি কেতিয়াও নাহে। বন্ধুসকল, মোৰ কথাখিনি শুনি যদি আপোনালোকে ভাল পাইছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।